শুনিছানে অ তোমাক তামোল কাটি হ'ব নে আজিলে নহ'ব নেকি তোমাৰ হা মই বেয়া পাওঁ দেই এই কাৰণে তোমাৰ লগত কাজিয়া হয় মোৰ সদায় এইবিলাকৰ কাৰণে চেঠাকে খাওঁ আৰু উপায় নাই এইটো মই মিছিল নেকি ৰজাৰ দৰে সকলো মুখৰ আগতে দিম মানে দূৰ গলে বুদ্ধি বৰষুণ গলে জাপি হা কিবা ফল হ'ব জানো হা টচটো ক'ত থলে হ'ব তামোলখন পিছত খালেও হ'ব তোমাৰ অংকৰ নিচিনা এই মানুহটোক নোৱাৰিছো আৰু তেনেকে থৈ গুচি গল ভাত চাহ তাহ নেখালে একো আৰু এয়া কি কম আৰু এই মানুহটো মোবাইল খালি পাগল কাম নাই ওৰা চাহ কি হ'ল এ সেয়া পানী কিন্ত হ'ল অথনিয়া বা চাহ হৈ আছে নে বুইছা কোন কুকুৰৰ পালিহঁতে পুখুৰীটো মাৰি লৈ গ'ল গমেই নাপালো বুইছানে এ আপুনি যে সদায় একেটা কামকে তাত পাতি কৰি থাকে তাৰ সলনি পুখুৰীটো বেছি নিলে মাছ পেলানো কেইদিন হৈছে তাকে বোলো সেইকেইটাকে বেচি পেলাই আগফালৰ ৰুমটো পূৰ্ণ কৰিমগৈ বুলি ভাবিছিলো কিন্তু সিহঁতে আশা ভৰসা চব চেচ কৰি পেলালে বুইছা যিখন পাম ডিঙি খহাই দিম তাহাঁতৰ আপোনাৰ মুখখন এনে বৰ ডিঙি কটা মানুহটো আপুনি তাৰ সলনি মানুহকেইটাক ভালকে বুজাই দিলেই হ'ল বুজাইছো তাহাঁতক বহু কাৰণে তাকে যাকে তাকে কৈ বুজাইছো কোনে সেইকেইটা য'তে আছে ততে থাক আজি পলাবলৈ বিচাৰিলে তহঁতৰ বিপদ আছে ৰ উঠি থৈ আহিছে খৰিটোৱে পলা কলে যাবলৈ বিচাৰিছো তই বহুত দিনৰ পৰা চাই আছো মই ক'ত সাৰি পাইছো ঐ মই বহুত দিনৰ পৰা চাই আছো আছো একদম হাৰামি ই সদায় চুৰ কৰে ই শগুনি পৰে বহুত দিনৰ নকৰিবা বোপা নকৰিবা মই আছো মই বয়সস্থ মানুহ আহিছো মই কৈ দিম এই নেমাৰিবি পিতাই নেমাৰিবি আই হাতত তুলি লম মই চাওঁ পিতাই নেপায় চাওঁ ৰাম চাহ চব লৈ আহিছো বোলে গৈছে নেপায় নহয় মই গাঁৱৰ বয়সস্থ মানুহটো আছে নাই গৈছে ৰাম কৃষ্ণ ল'ৰাটো কাটি পেলালো নহয় ই এনেকে নেপায় বিচাৰ আছে আইন আছে না আইনে আইন লাগিব কিন্তু নাই বিচাৰ আমি গাঁৱৰ সদায় চুৰ কৰে মই সদায় চানি থাকো চিন্তা নকৰা আমি কৈ দিম গোটেইখিনি আমি কৈ দিম সমাধান কৰি দিম নেপায় মই বয়সস্থ মানুহটো আছো গাঁৱৰ মানুহ এটা ইমান চিন্তা নকৰো পিতাই ৰাম কৃষ্ণ 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 কৃষ্ণ
হ'ব উঠা মই লগতে ফোন কৰিম এই গাঁৱলৈ মই ফোন কৰিছোঁ লগে লগে ৰাম ৰাম কৃষ্ণ এই ৰাতিখন মোকনো কিয় ইয়ালে মাতিলে ৰাইজে মই এই ল'ৰাকেইটাই আহি পেলাই নিদিয়ে তথাপিও ৰাইজৰ অনুৰোধ নাহিলেও নোৱাৰো গাঁৱৰ দায়িত্বই ভাগ লৈ থৈছো যেতিয়া কি কৰিবা আহিবই লাগিব কিনো হৈছে আৰু ৰাম ৰাম কৃষ্ণ আৰু কিনো হ'লে ৰাস্তাৰ মাজত আজি সেই বিচাৰি মাৰতনো কিহনো ল'ৰাটো কি হ'লে আপুনি এজন বয়সস্থ মানুহ থাকোতে কি কৰিছে ৰাম 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 এইখন জাল চাওঁ এইখন দেখো এই আকাশত পাতিলে হেলিকপ্টাৰ লাগিব দেখো ৰাম এখন এইজনে আনিছে কৃষ্ণ এই শুনা ৰবা এই বাপুহঁতে এই ল'ৰাটো অৱস্থা চাইছেনে নাই তেনেকুৱা এখন মাটি লোৱাটো চিকিৎসা কৰা হে মই আছো নহয় গাঁও বুঢ়া হিচাপে এইটো বিচাৰ কৰিম এইটো বিচাৰ কি আপোনাৰ নেকি আমি সজাই মাৰি এই ঠিকে আছে ৰ'ব এওঁক অকণমান সুস্থ কৰি আনা তাৰপিছত কাইলৈ মই এই গোটেই ৰাইজক খবৰ দিব লাগিব গোটেই ৰাইজক খবৰ দিবা মই এইটো বিচাৰ কৰি দিয়ক মই আছো নহয় আপোনালোকে চিন্তা নকৰিব মই চবকে সকলোকে মাতি মই বিচাৰ কৰিম এইটো মাতাচোন এখন নহয় মই গাঁও বুঢ়া হিচাপে কৈছো গোটেই ৰাইজ মাতি বিচাৰ কৰিম বুদ্ধি কালি মানে সিহঁতৰ ঘৰত মিটিং এখন দিয়া কথা আছিলে কালি বৰ মহাপিত নহয় এই কটা কটি হৈ গৈছে এতিয়া মই সেই মিটিংখনলৈ নগলেও নহয় আকৌ সেই নামঘৰত আমাৰ ৰাসৰ মিটিং এই আজি এপাৰ বোলে ৰাসৰ ৰিহাৰ্চেল কৰিব এই কি কৰিবি সেই তাকে আহিছো আৰু পালোহি দিয়া সেই বতৰো বৰ ভাল নহয় যেনে তেনে আহিছো আৰু কি কৰিবা নাহিলেও হে নহয় কি কৰিবা আহিছো যেনে তেনে এই ছাতিটো এইখিনিতে থাকিব কি কৰিবা মানে আহিছো তই এইফালে বহু চব পালি এনে আৰু কোনোবা আহি পেলাই বাকী আছে চব পালেহি দিয়ক কাহি এই ওলাই বিচাৰ হব এতিয়া মই আহি পালোহি নহয় মই আকৌ সেই নামঘৰ ৰাসৰ ৰিহাৰ্চেল হব এই তালৈও যাব লাগিব কিবা এখন দিয়াচোন গীত হয়নো এনেকে মানুহ কটা মানুহ নে বেয়াকে মাৰিলেও এনেকে মানুহ মাৰে নে অৱস্থা বেয়া কৰি পেলালে হে ল'ৰাটো চাওঁ বেয়াকে মাৰিলে এনেকে নেমাৰে নহয় এহেঁতৰ কাণ্ডৰ কাৰখানাত মই বিদ্ৰোহী হৈ আছিলো এনেকুৱা হৈছে বহুত সহ্য কৰি আছিলো কিবা এটা পাম বুলিহে মই পুখুৰীটোত মাছকেইটা পেলাইছিলো সি সদায় চুৰ কৰিবলৈ আহে মই সহ্য কৰিব নোৱাৰিলো বহুত জনা শুনা মানুহ অলপ চলপ বুজাই দিব পাৰিলে হয় বুজাইছো তাক জাকে তাকে লগাই বুজাইছিলো সি কথাটো নুশুনিলে এইবাৰহে ই চিধা হয় যদি গাঁও বা কৰাটো ক'ত চিধা হ'ব কুকুৰনে 14 জেগাত চিধা একদম সঁচা কথা
আৰু হ'ব দেচোন মনে মনে থাক মই আছো নহয় এয়া বিচাৰ মই কৰিম নহয় মই আছো নহয় তহঁতে কিয় ইমান হুলস্থুল হুলস্থুল নকৰিবা এই ৰচোন 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 বোপাই এখন হুলস্থুল নকৰিবা এই গীতত অকণমান এইফালে আছোন এই মোৰ ওচৰলৈ এই কণতে মই আছো নহয় এই কাহে এই কিয়নো মাছ চুৰ কৰিব লাগে মাছ চুৰ কৰিহে তই কি ঘৰ চলাইছ এনেকুৱাটো অৱস্থা আছে তোৰ কি ঘৰত বেলেগ কাম নাই আৰু আজিকালি হাজিৰা কৰিলে দেখোন বহুত টকা পায় এদিনৰ হাজিৰা কৰিব নোৱাৰ তই লোকৰ ঘৰত যে হাজিৰা কৰিবলৈ তোৰ লাজ লাগে মানুহে কয় যে মাছ পেলাই থোৱা সেই আশাৰ বস্তু চুৰ কৰিবলৈ তোৰ লাজ নালাগে হাজিৰা কৰিবলৈ লাজ লাগে এই লোকৰ চুৰ কৰি হাত ভৰি ভাঙি যেন ঘৰতে মেল পাতিছ এইটো কি লাজ নালাগে এয়া ভাল কাম হৈছে জানো বোপাইহঁত এই তহঁতক সকলোকে কৈছো আৰু কাম কৰি খা কাম কৰি খোৱাত কোনো লাজ নাই চুৰ নকৰিবি চুৰ কৰিলে দেখিছই নহয় এই উদাহৰণ স্বৰূপে এয়া কি চকু আগতে দেখিছ চুৰ কৰা উত্তম বিদা এই কিন্তু ধৰা পৰিলে দেখিলে শিলক নাই সেই হাত ভাঙি লোৱাটো কি কৰিলে অৱস্থা বেয়া লাগে যাতে সেই তোমালোকে এইবিলাকলে আগ নবহা সেই তোমালোকক সকলোকে কৈছো বোপাই এইবিলাকত আৰু আগ নেবাহিবা দেই মাছ চুৰ কৰিবলৈ যোৱা না এইবিলাক নকৰিবা নাপায় সেই তোমালোকেও নকৰিবা দেই এইবিলাক নাপায় তোৰ লগতে জানো পুহিৰাক কৈছো নহয় শুনা মতে সেইটোহে কালপিত আছিল বোলে তোৰহে হল হব লাগিছিল তাইহে তোক সেই বিপদত পেলাই সি বাচি গল চা তোৰ বন্ধু কেনেকুৱা এতিয়া ইয়াতে চিৰি ল তোক বিপদত পেলাই সি পলাই গুচি গল এতিয়া ফচিলি কোন তই বিপদৰ বন্ধু সেইখিনিতে কয় গম পাইছনে এতিয়া গম পালি এই কল খোৱা হাৰি গল বাকলি খোৱা পৰি গল এতিয়া তই মৰিলি নে আছে তোৰ খাৰ খবৰ এটা লওঁতে নাই এই এনেকুৱাই বন্ধু পাতিছ তোৰ এই হোৱা ঘটনাটো সি চাগে গম পায় সি নেক্সট বাৰ চুৰ কৰে নে নকৰে সি গম পাই যাব আৰু বুজিছে ঠিক কথা কৈছে হয় শিক্ষা পাই যাব এইবাৰ নেক্সট এই মানে তাত যে নাছিল ৰমেশ উমেশ ভোগেশ আকৌ সেই ধমেশ সেই ভোলা ইকবাল সেই এইটো ৰুদ্ৰনে কি কয় এই গোটেই মুখাই গম পাইছো কথাটো শুনিল সি চুৰ কৰিলে অপৰাধ তহঁতে ধৰিলি ভাল কাম কৰিলে মাৰপিট কৰি পেলাই এই হাত ভৰি ভাঙি এখন কিয় আইনখন হাতত তুলি ললি এই খং চবৰে আছে এই চব তেনেকে যদি মাৰপিট কৰ এইটো যদি কিবা কাৰণত মৰি গল হয় তাৰপিছত কি হল হয় চিন্তা কৰি চাইছ এনেকুৱা সময়ত নিজে সকলোৱে ধৈৰ্য ধৰি থাকিব লাগিব গম পাইছা নিজৰ মনটোক ধৈৰ্য ধৰি থাকিব লাগিব ৰাম ৰাম এই কাণতে ৰুদ্ৰটো ওচৰতে আছিল বুলিহে দৌ মাৰি ধৰিলেগে এই যদি ৰুদ্ৰটো দৌ মাৰি নধৰিলে হয় এই যি মাৰপিট কৰিছে ল'ৰাটো একে মানে তাতে মানে মাৰি পেলালেহে বুজিছে এই ৰাতিয়ে মোক খবৰ দি আহি পেলাই সেই ল'ৰাটোক মই মেডিকেললৈ পঠিয়াইছো তহঁতৰ কাৰণে কতৰ এই মৃত্যু হৈছে জানো এই মৰেল পুলিচ দেখুৱাই এইখন মানে বৰ খেলি মেলি হৈ ঠিক কথা কৈছে বৰ হেৰি কৰি থাকো এনেকুৱা ভুল যাতে আৰু দ্বিতীয়বাৰ নকওঁ গম পা এই প্ৰত্যেকৰ কাৰণে এখন আইন আছে এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ নকৰিবি তহঁতে এই কওঁ কথাটো শুনা এই চুৰ কৰাতকে কাম কৰিবলৈ শিক কামৰ ডাঙৰ সৰু কোনো কথা নাই কাম কৰি খোৱাটো লাজ নাই বুজিছনে নাই এইবিলাক কাৰবাৰ নকৰিবি বিপদৰ বন্ধুহে আচল বন্ধু তোৰ লগৰ কেইটা যেন বিপদৰ বন্ধু নহয়
তেতিয়াই বিচাৰ কৰিলে কথাটো বেলেগৰ আশাৰ বস্তু আনি তোৰ ঘৰৰ অভাৱ পূৰ কৰিব নালাগে ৰাম 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 এইবিলাক কি কৈছা হে নাপায় নাপায় উঠা উঠা এইটো এনেকুৱা কাম আৰু দ্বিতীয়বাৰ আগ নামাৰিবা এনেকুৱা কামলৈ আগ নাবাঢ়িবা ভালে লাগে